মৃত প্ৰেমিকাৰ শিৰত সেন্দুৰ দিলে প্ৰেমিকে। প্ৰেমিকাৰ নিথৰ দেহ স্পৰ্শ কৰি পিন্ধালে বৰমালা। মৃত প্ৰেমিকাৰ সৈতে বিবাহ পাতি শেষ ইচ্ছাকণ পূৰণ কৰিলে প্ৰেমিক বিতুপন তামুলীয়ে। প্ৰেমিকাক সহধৰ্মিনী কৰিহে বিদায় দিলে দূৰ সীমনালৈ। মৃত্যুৰ ক্ষণত প্ৰেমিকাই পালে কইনাৰ ৰূপ। এই দৃশ্য দেখিলে আপোনাৰ হৃদয় কান্দি উঠিব। মৃত প্ৰেমিকক এনেদৰে সেন্দুৰ দিলে প্ৰেমিকে। এই প্ৰতিটো দৃশ্যই কন্দুৱাই যাব আপোনাক। বিতুপন আৰু প্ৰাৰ্থনাৰ প্ৰেম যুগে যুগে মনত থাকিব আপোনাৰ। মৃত্যু হোৱা প্ৰেমিকাক নিজৰ সহধৰ্মিনী কৰি ল'লে প্ৰেমিক বিতুপনে। আমি ভাবিছিলোঁ আৰু বোলো 2023 বা 24 বিয়া পাতিম আৰু তেখেতৰ ৰিটায়াৰ্ড হ'ব। অহা যোৱা আছিলে আহে থাকে 4-5 দিন থাকে, যাওঁ কৰিলে আমি যাবহে নিদিওঁ। ভাল লাগে তাইক, বহুত ভাল লাগে। আকৌ আমিও যাওঁ, তাক মাত্ৰ কৈছোঁ গা চা ধুই পেলাই তই পেণ্ট চাৰ্ট এইবিলাক পিন্ধ, ঠাণ্ডা বহি যাব, এনেকৈ চা কপিলিখনত নেনামিবি। তাকে এটা সান্তনা মানে বুজাব লাগিব। এই ঘটনা সংঘটিত হৈছে ৰহাৰ চাপৰমুখ কচুৱাত। প্ৰেমিকাৰ নিথৰ দেহৰ সৈতে বিবাহ সম্পন্ন কৰিলে বিতুপনে। তুমি সদায় মোৰে হৈ থাকিবা, মোৰ কইনা হৈয়ে তুমি যোৱাগৈ। জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে প্ৰাৰ্থনাৰ। মৃত প্ৰেমিকাক শেষ বিদায় দিলে প্ৰেমিক বিতুপনে। তুমি অজান দেশলৈ যোৱাগৈ। বিতুপনৰ হিয়াই এনেদৰে সেই মুহূৰ্তত যেন হাহাকাৰ কৰি উঠিল। প্ৰেমিকাক পত্নী হিচাপে স্বীকৃতি দি বিদায় দিলে বিতুপনে। যি সময়ত দিল্লীৰ আফতাফৰ দৰে প্ৰেমিকে প্ৰেমিকাক 35 টুকুৰা কৰি ফ্ৰিজত ৰাখিছিল, তেনে সময়তেই এনে এজন প্ৰেমিকো আছে যিয়ে প্ৰেমিকাৰ নিথৰ দেহৰ সৈতে আবদ্ধ হ'ল বিবাহ পাশত। এই দৃশ্য দেখি উপস্থিত থকা সকলো লোকৰে চকু সেমেকি উঠিল। প্ৰেম কিমান গভীৰ হলে প্ৰেমিকাৰ মৃতদেহক বিবাহ পাশত আবদ্ধ কৰি অন্তিম বিদায় দিব পাৰে, তাৰেই প্ৰমাণ দিলে প্ৰেমিক বিতুপনে। নগৰ পৰা বিজু গোহাঁই, টাইম 8।